সকলোকে মেডাম মেফিৰ শুভেচ্ছা জনালো আৰু এতিয়া গৈ আছো আমাৰ ঘৰৰ ওচৰতে মেডাম মেফি পাতিছে তালৈ গৈ আছো আপোনালোকে ভিডিঅ'টো চাই থাকিব হি বাইদেউ ওলাইছে হাই এয়া মামি লাষ্ট কৰিছে দেই আহি আহি এয়া গেট পাই গলোহি কিমান ধুনীয়াকৈ বনাইছে চাওক আৰু এতিয়া আহি পালোহি এফালে মঞ্চ সজাই থৈছে বহুত ধুনীয়াকৈ আৰু ইয়াৰ পাছতে মিটিং বহি আছে আমি সোর্স বা রিসোর্স বুলি কওঁ সেইবোৰ পাবৰ আৰু এইফালে খাবলৈ আহিলোঁ ভাত দাইল সেইফালে আছে গাহৰিৰ পিঠা শাক ইফালে আছে মাছ এইফালে দেখিছে কিমান মানুহৰ ভিৰ লাগি আছে খাবলৈ জেগা নোহোৱা হৈ গৈছে এইফালে মামীহঁত আৰু চিট নেপাই মাটিতে পুৰা বহি দিলে মানুহে খাই পিনি গৈছেগৈ আৰু সেইবোৰ গাহৰি পিঠা শাক আহোম বুলিলে অকল গাহৰি আৰু মদ বুলি ভাবে কিন্তু তেনেকুৱা নহয় আৰু মেডাম মেফি মানে হ'ল টাই আহোমসকলৰ এক আহোম ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাৰ উৎসৱ আৰু ইয়াতে পূৰ্বপুৰুষসকলক স্মৰণ কৰি বিশ্বৰ শান্তিৰ বাবে কামনা কৰা হয় আৰু মেডাম মেফি মানে হ'ল মে মানে তৰ্পণ দাম মানে মৃতক আৰু ফি মানে হৈছে মৃতকৰ দেও আৰু এইফালে চাকিৰ যোগাৰ কৰি থৈছে এতিয়াই নজ্বলাই অলপ পাছত জ্বলাব এইফালে এইবোৰ কলপানী আকৌ এবাৰ নমস্কাৰ সকলোকে সৰস্বতী পূজাৰ ভিডিঅ' এতিয়া আপলোড কৰি আছোঁ ইয়াৰ লগতে জইন কৰি দিছোঁ আপোনালোক সকলোৱে চাব দি হোৱাৰ পিছত আমি ব্লগ ষ্টাৰ্ট কৰিছোঁ ৰাইজে ভিডিঅ' বনাইছে খোৱাটো মেইন সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা জনালো 7:30 ফোন মাৰিছে খিচি বুলি ক'লে ছোৱালীজনী মনটো বেয়াই লাগিছিলে বোলো চিন্তা নকৰিবি তোৰ ৰুটি ভাজি খাই দিম বাইদেৱে দেখিছে ব্লাউজৰ ডিজাইন কি ধুনীয়াকৈ দিছে মানে এইবোৰ একো নাই মানে ল'ৰা ফিদা কৰাৰ এইবোৰ টিপছ এইফালে খাই কৈ গেৰালা দি যাব পৰা নাই বাইদেউ ঢলং পলংকে গৈছে ইমানে খাইছে খালি মানে ইমানে খাই মই 2টা ৰুটি খাইছো তাই 3টা ৰুটি খাইছে কিন্তু ষ্টাইল হয় ফেমটো নাই ফেমটো চাই কিন্তু তুমি অলপ অধিকে খোৱা জানে ৰুটিটো নিচিনা চেপেটাহে হৈছে নহয় হেদি ষ্টাইল দি থাকে যে হেতু কাৰণে বেছি খাব নাই যে ঠুট পৰিছে হ'ব যে এই ধৰ মু বুলে সেইকাৰণে হেদি 2টা খাইছে ঠুট পৰিছে নহয় গাইস তই হয় কেটা খালি এ মিছা মাতিছে আগফালে খুলে গাড়ী ইমান উৎপাতকে গাড়ী চলাইছে ও তই কেটা খালি বা হেতু ক মই 2টা খালো মাত্ৰ মিছাকে কৈছ মই খাও খাও লাগিছিলে তহতি লাজ পাবি কাৰণে নাখালো চক কিমান স্পীডত গৈছে হপা ওই তুমি মই হস্পিটাল না যাও কেলে যাবি আহো একো নহয় আহো অকলে হস্পিটাল আহো একো নহয় সিঙ্গুল হন থা জিন্দাবাদ বল আমাৰো এনজয় কৰিম ফুৰি কৰিম ফটো মাৰিম জিনমনিছা জোৰা যোৱাবাদী আছে আৰু আমি চবৰে দিন আহে এদিন নহয় এদিন চবৰে দিন আহে আমাৰো দিন আহিব আমাৰো দিন আহিব গম পাইছ যিদিনা হাতে হাত ধৰি আহিবি যিদিনা বোলো আমাৰো ভাগ্য মুকলি হ'ব কেতিয়াবা লগে ভাগে আহিবলে লগে ভাগে আহিম তেতিয়া বাইকৰ পকৰত উঠি এতিয়া যেনিবা তোৰ স্কুটি পকৰত উঠি আহিছো ৰবা কিনো ক'ব আৰু সৰস্বতী পূজাৰ ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ মই ছোৱালীবোৰ চাই থাকোঁতে ইমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি আহিছে ভ্লগ বনাবলৈ পাহৰি থাকিলোঁ এতিয়া ঘৰত আহি বনালোহি ইডলি এইফালে জুইত নাৰিকল ভাজি আছে লস্কৰা বনাবলৈ দেখিছে আপোনালোকে এইবোৰ কেনেকুৱা হৈ গৈছে লস্কৰা বনাব নাজানে এইফালে আকৌ হেৰি বনাইছে ইলকি নে চিল্কি
ইডলি বনাইছো মই মোৰ ইডলি কি হ'ল মোৰ ইডলি অৱস্থা এয়া ৰেড লাইট জ্বলিলে এফালে আমাৰ কইনা লাগিছে জনাব আৰু মোকো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব এফালে আমাৰ ভণ্টি নামটো কৈ দিয়া আকৌ যোৱা তুমি নিষ্ঠা দত্তই ইমান ধুনীয়া এইবোৰ লগত থাকিবলৈ ভয় লাগে আমাৰ কইনা সৰু কইনা 10 বছৰ নে 11 বছৰ হৈছে হয়নে এইফালে আমাৰ বিকিক দেখুৱাই দিয়া আৰু কেমেৰামেনজনীক মই এতিয়া দেখুৱাই দিওঁ মানে এয়া নুঠে কেমেৰাহে কৰে বোলে তেওঁ ভিডিঅ'ত নুঠে এতিয়া বিয়া খাওঁগে ব'লক সকলো আৰু এইবোৰ আমাৰ বাগান কিমান ডাঙৰ ডাঙৰ হাঁচি উঠাইছো দেখিছে বৰ বিয়াত মোৰ প্ৰয়োজন হ'ব কাৰণে এইবোৰ মাল খাইছে নাই এইখন বিয়া ডাঙৰ জোপা চুইটিক দিম এজোপা 1 লাখ মান পালে মই ল'ম এজোপা কোনোবা হাঁচি বেপাৰী আছে যদি জনাব 1 লাখত মই নিদো দে হাঁচি এইবোৰ কিমান লাইন বাইক এতিয়াৰ পৰা হৈ গৈছে দেখিছে ৰাতিলে কিমান হ'ব ঠিকান নাই কইনা ৰাতিলে কিমান এইফালে আমাৰ কইনাক ধুনীয়াকৈ সজাই আছে কইনা এয়া বাহিৰত মানুহক চফ দিবলৈ যোৱাৰ বদলি এয়া প্ৰেজেণ্ট খুলি আছে কি দিছে চাবলৈ মন গৈছে হেনো এইফালে আমাৰ মায়ে মানুহ চাই চাই অবাক হৈ গৈছে খুৱা দাদাহঁতে পুৰা খাবলৈ দি আছে একদম ষ্টপ হৈ গ'ল যে এফালে ৰুটি ভাজি খাই ল'লো এয়া হৈছে কইনাৰ দেউতা আৰু কইনাৰ লগত অকণমান নাচিলোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজিলৈ চাই থকাৰ বাবে অশেষ ধন্যবাদ বাই বাই